নমস্কাৰ ষ্টুডিঅ'ত মই পবিত্ৰ মেশ চাই আছে নিউজ এনি7 এই মুহূৰ্তত জনাব বিচাৰিছো এক খবৰ বিশেষ চৰ্চাত আছে মহময় অভিনেত্ৰী বৰষা ৰাণী বিষয়া ৰাজনৈতিক চৰ্চাত আছে এবাৰ বৰষা ৰাণী বিষয়া ৰাজনীতিলৈ ঢাপলি মেলিব নেকি বৰষা ৰাণী বিষয়া কেতবোৰ চৰ্চা চলিছে এতিয়া সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন সংবাদ মাধ্যমে বাতৰি পৰিবেশন কৰিছে গুৱাহাটী সংসদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নেকি বৰষা ৰাণী বিষয়াই আৰু ইয়াকে লৈ চৰ্চা চলিছে কি চৰ্চা চলিছে জনাইছো এই মুহূৰ্তত ৰাজনৈতিক গুৰুত্বপূৰ্ণ খবৰ জনাইছো এই খবৰ ৰাজনীতিৰ এক বিশেষ চৰ্চাত এতিয়া বৰষা ৰাণী বিষয়াক কেন্দ্ৰ কৰি মহময় অভিনেত্ৰীগৰাকী 2024 লোকসভাৰ নিৰ্বাচনত গুৱাহাটীৰ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী হ'ব পাৰে বুলি প্ৰকট হৈছে সম্ভাৱনা ইয়াৰ আঁৰৰ কথাটো আচলতে সুকীয়া কংগ্ৰেছে অভিনেত্ৰীগৰাকীক প্ৰক্ষেপ কৰিব বিচাৰিছে সংসদীয় সমষ্টিটো যদিহে গুৱাহাটী লোকসভা সমষ্টিত বিজেপিয়ে কুইনুজাৰ ঠাইত আঙুৰলতা ডেকাক প্ৰক্ষেপ কৰে তেতিয়া কংগ্ৰেছে বৰষা ৰাণী বিষয়াক প্ৰক্ষেপ কৰি সমষ্টিটো দখলৰ বাবে এটা কৌশল ৰচনা কৰিছে ইতিমধ্যে কংগ্ৰেছৰ ফালৰ পৰা সন্মতি বিচৰা হৈছে যদিও আমি জানিব পৰা মতে অভিনেত্ৰী বৰষা ৰাণীয়ে সন্মতি দিয়া নাই কংগ্ৰেছক কিছুদিন পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইৰ বাসগৃহলৈ যাওঁতে এনে বিশেষ বিষয়ৰ ওপৰত আলোচনা হোৱা বুলি এটা সূত্ৰত প্ৰকাশ পাইছে আনহাতে কা আন্দোলনৰ সময়ত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰাৰ পিছতে সকলোৱে ভাবিছিল ৰাজনীতিলৈ আহিব বৰষা ৰাণী বিষয়া কিন্তু কা আন্দোলনৰ গইনালৈ জন্ম হোৱা আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদত যোগদান নকৰি নিজকে ৰাজনীতিৰ পৰা দূৰত অৱস্থান কৰাহে দেখা গ'ল বৰষা ৰাণী বিষয়াক হয়তো কা আন্দোলনত লোৱা ভূমিকা আৰু আঙুৰলতা ডেকা গুৱাহাটীত প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা এতিয়া দুয়োটা দেশে কংগ্ৰেছৰ নেতৃত্বক বৰষা ৰাণী বিষয়াক ৰাজনীতিলৈ অহাৰ প্ৰস্তাৱ দিবলৈ পৰামৰ্শ আগবঢ়াইছে বিভিন্ন মহলে যাৰ পৰিপ্ৰেক্ষিতত পৰিৱেশ গঢ়ি উঠিছে বৰষা ৰাণী বিষয়াক লৈ এনে এক চৰ্চাৰ এক সূত্ৰৰ মতে বৰষা ৰাণী বিষয়াক সন্মত কৰিবলৈ ৰাজ্যৰ এজন বুদ্ধিজীৱীক খাটনি ধৰিছে কংগ্ৰেছ নেতৃত্বই গুৱাহাটীৰ উজান বজাৰৰ জীয়াৰী বৰষা ৰাণী বিষয়া যদি কংগ্ৰেছৰ গুৱাহাটী প্ৰাৰ্থী আৰু বিজেপিৰ প্ৰাৰ্থী যদি আঙুৰলতা ডেকা হয় 2024 লোকসভা নিৰ্বাচন অৱশ্যে হ'ব আমোদজনক কিন্তু ৰাজনীতিলৈ অহাৰ সন্মতি দিব জানো বৰষা ৰাণী বিষয়াই সেয়া নিৰ্ভৰ কৰিব সময়ৰ ওপৰতহে কিন্তু এই মুহূৰ্তত জনাইছো এই খবৰটি বিশেষ ৰাজনৈতিক চৰ্চাত আছে মহময় অভিনেত্ৰীগৰাকী আৰু ইয়াৰ পাছতে দেখিবলৈ পোৱা গৈছে যে গুৱাহাটী সমষ্টি দখলৰ দিশে 2024 নিৰ্বাচনৰ বাবে কংগ্ৰেছে কুচকাৱাজ প্ৰস্তুত কৰা কিন্তু এই মুহূৰ্তত এই বাতৰি পৰিৱেশন হোৱাৰ পাছত বা এই যি সূত্ৰৰ জৰিয়তে এই খবৰ বিয়পি পৰিছে কিমান দূৰ বৰষা ৰাণী বিষয়াই ইয়াৰ ওপৰত কিবা প্ৰতিক্ৰিয়া আগবঢ়াব নেকি এয়া সময়ত হ'ব লক্ষণীয় যদি প্ৰতিক্ৰিয়া আহে বৰষা ৰাণী বিষয়াৰ ফালৰ পৰা যদি প্ৰতিক্ৰিয়া আহে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে বৰষা ৰাণী বিষয়া সক্ৰিয় ৰাজনীতিলৈ আহিবনে নাহে বা যিবোৰ সূত্ৰই প্ৰকাশ কৰিছে তথ্য সেয়া কিমান দূৰ সন্মত হয় বৰষা ৰাণী বিষয়াৰ প্ৰতিক্ৰিয়ালৈ অপেক্ষা কৰিব লাগিব জনাইছো এই মুহূৰ্তৰ এই খবৰ